মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিৰ লগৰ অন্য এটি ভিডিঅ' লৈ। আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। আমাৰ কাষতে বালিলেচা মন্দিৰ আছে, তো তালৈকে যাবলৈ আমি ৰেডি হৈ ল'লোঁ। বহুত দিনৰ পৰাই যাম বুলি ভাবি আছিলোঁ, কিন্তু মানে সময় সুবিধা মিলা নাছিলে। তো সেয়ে ভাবিলে আজি গৈ আহোঁ, আপোনালোককো দেখাম মন্দিৰটোত গৈ বহুত ভাল লাগে। আগতেও গৈছোঁ দুবাৰমান, আজিও যাম। এইফালে আমাৰ কৃষ্ণাংগীজনীকো ৰেডি কৰাই দিলোঁ। আমি মন্দিৰ আহি পালোঁ, আহি পাই চাকি ধূপ লগাই দিলোঁ। অকণমান মাহ প্ৰসাদ আনিছিলোঁ শুকানকৈ, সেইখিনিও দি দিলোঁ। মন্দিৰটো দেখিবলৈ বিৰাটেই ধুনীয়া, সেইকাৰণে আপোনালোককো দেখাই দিলোঁ। তো কালী মন্দিৰ হয়, লগতে এটা শিৱ মন্দিৰো আছে। এই আগত কৃষ্ণাংগীৰ দেউতাক গৈ আছে। মই আপোনালোকক অকণমান মন্দিৰটো দেখাই দিলোঁ। এইটো মেইন মন্দিৰটো। ভিতৰত বাৰু চাকি লগাব নিদিয়ে, বাহিৰত যে মানুহখিনিয়ে চাকি লগাই আছে তাতে লগাব লাগে, আমিও লগালোঁ। এতিয়া আমি গৈ আছোঁ, পুখুৰী এটা আছে ইয়াতে ডাঙৰ, তাত বহুত মাছ আছে। তো সেইটো পুখুৰী দেখাবলৈ কৃষ্ণাংগীক দেখাম, তাৰ কাৰণে গৈ আছোঁ। এইটো হৈছে পুখুৰীটো। পুখুৰীটোত মাছ চাওকচোন, কিমান মাছ আছে। কৃষ্ণাংগীয়ে ফিচ কৈ আছে, তাই মানে বিৰাট ফূৰ্তি পাইছে মাছখিনি দেখি। আনফালে এইকেইটা ৰাজহাঁহ শুই আছে, মন্দিৰৰে ৰাজহাঁহ চাগে, এইটো বাৰু গম নাপাওঁ। ওচৰত যিহেতু মানুহো আছে, আমি অকণমান সময় বহি লৈছোঁ। আমি ৰাতিপুৱা যিহেতু বহুত সোনকালে আহিছোঁ, সেইকাৰণে আমি 10টামান বজাত আহিয়ে পাইছোঁ, গতিকে ইমান মানুহ হোৱা নাই। আমি চাকি ধূপ লগাই বহিছোঁ। কৃষ্ণাংগীয়ে খোজ কাঢ়িব লৈছে, তাই কিবা ভাল পাইছে খোজ কাঢ়ি, কোচত উঠিব খোজা নাই। ৰাজহাঁহকেইটা চাই আছে। গধূলি সময়ত কৃষ্ণাংগীক চাওকচোন, এইটো ৰুমৰ পৰা সেইটো ৰুম পানীৰ বটলকেইটা হাতত লৈ অহা যোৱা কৰি আছে। এনেকৈয়ে থাকে সদায় গধূলি, মানে অলপ সময় সুস্থিৰে বহি নাথাকে তাই। খোজ কাঢ়িব পালে তাইক আৰু একো নালাগে, ইমান যে ভাল পোৱা হৈছে ন খোজ কাঢ়ি। আজি নেক্সট ডে হয়, তো এতিয়া ৰাতিপুৱা সাজৰ কাৰণে মই যোগাৰ কৰিব লৈছোঁ। মায়ে আটাখিনি মঠি থৈ গ'ল, স্কুললৈ গ'ল মা। তো এতিয়া বনাম ৰঙালাও আলুৰ শুকান ভাজি আৰু ৰুটি। আনফালে এইটো আমাৰ নতুন পাকঘৰটো, ইয়াতে বৰ্তমান পাকঘৰ বনাই থৈ দিছে। আগতে যিটো পাকঘৰ আছিলে আমাৰ, এইটো মাটিৰে আছিলে, সেইকাৰণে সেইটো পাকঘৰ ভাঙি ইয়াতে এইটো পকা কৰি বনাই আছে। ইয়াতে চলিবলৈ এইটোৱে পাকঘৰ কৰি থৈছে আৰু ইয়াতে গেছটো চৌকাটো এনেকুৱা আছে। এয়া কেৰাহী গৰম হৈ আহিলে, এতিয়া মই ইয়াতে মিঠাতেল দি ল'ম। আটাখিনি মায়ে মঠি থৈ গৈছে, আৰু এইখিনি ৰঙালাওখিনি, আলুখিনি তলতে আছে। মই পিঁয়াজ জলকীয়া একেলগে কাটি লৈছোঁ। আনফালে কেৰাহীত তেল দিছোঁ, তেল গৰম হৈ আছে। এতিয়া ইয়াতে পিঁয়াজ জলকীয়াখিনি দি দিম। পিঁয়াজখিনি ভাজি হৈ গ'ল, ইয়াতে আলু আৰু ৰঙালাওখিনি দি দিলোঁ। ইয়াতে নিমখ আৰু হালধি দি ল'ম। এইখিনি ঢাকনি লগাই অকণমান সময় ৰাখি থৈ দিম। ৰুটিৰ লগত এনেকৈ চিম্পুল ৰঙালাও আৰু আলু ভাজি খাই ভাল লাগে। এই আটাখিনি, এতিয়া আটাখিনিৰ কামখিনি কৰিম। এইফালে ৰুটিকেইখনো বহাই দিছোঁ। এইফালে ভাজিখিনিও চাই লওঁ, ভাজিখিনি সিজিছে আৰু অকণমান সময় ঢাকনি লগাই ৰাখি থ'লে ভালকৈ সিজি যাব। ইফালে এইজনী আমাৰ কৃষ্ণাংগীজনী, কক নিম ল'ম ৰ'বা, মই আঞ্জা বনাই আছোঁ, ভাত বনাই আছোঁ। এইখিনি আমাৰ গছৰে ৰঙালাওখিনি দেখিছেনে, ইমান ধুনীয়া হৈছে। এইখন ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে। মায়ে মুঠি দিয়া আটা যে, সেইকাৰণে। এই আমাৰ ভাজি ৰেডি হৈ গ'ল। অকণমানে বনাইছোঁ, যিহেতু ভণ্টি আৰু ময়ে, মা নাই, দেউতা নাই। ভাজি ৰেডি হৈ গ'ল, গেছ অফ কৰি দিলোঁ। ইফালে ৰুটিকেইখন হ'বই আৰু বেছি সময় নাই। চব্জিখিনি একেলগে এখনতে লৈ আহিলোঁ। চাওকচোন, তাইৰে সৰুৰ কাপোৰবিলাক ইয়াতে ভৰাই থোৱা আছে, তাই এতিয়া টানি টানি আনি আছে। ৰুটি সলনি কৰি আছে।
চাওঁ মা এইফালে এতিয়া খাই লওঁ ৰুটিখিনি আমাৰ কৃষ্ণাংগীজনীক চাওকচোন ক'ত গাৰ ওপৰত বহিব লাগিছে এনেকৈ বহে বোলে নিদিয়াৰ কাৰণে কান্দোন হাই কৈ দেচোন হাই হাই কৈ দেচোন এয়া দেখিছেনে মায়েকক টানি আছে বিচনাৰ পৰা খেলিব লাগে ইয়াতে লুকাইছে দেখিছেনে গেলি গেলি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুন সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব